হেল্ল' এভৰিৱান কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে মোৰো ভালে বৰ্তমান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য টিভি দিলে আৰু ইয়াৰ ৰাতিপুৱাৰে পাৰ্চেল এটা আহিলে মই এতিয়া খুলিছোঁ আপোনালোকক দেখাই দিওঁ বুলি তো এয়া আহিছে মাইনাবাই অলংকাৰৰ পৰা মই অৰ্ডাৰ দিছিলোঁ দুটা অৰ্ডাৰ দিছিলোঁ কালি এটা আহিছে এয়া কালিৰটো হয় মই ইয়াতে এড কৰি দিছোঁ আপোনালোকক দেখাব লাগিব যিহেতু নহয় জানো সেইকাৰণে দুটাই বহুত ধুনীয়া বহুত ভাল আপোনালোকে অৰ্ডাৰ দিব পাৰে এয়া কোনো প্ৰমোচনেল ভিডিঅ' নহয় এনেই মই ভাল লাগিলে কাৰণে মই কৈ দিছোঁ আপোনালোকক তো আপোনালোকো ল'ব পাৰে মইতো বহুত ভাল পাইছোঁ আৰু এয়া অভিক ভাত চাত খুৱাই লৈছোঁ দুপৰীয়া টাইমত আৰু ই আগতে ভিডিঅ' চাই ভাত খায় তো আজিকালি এনেকৈ নাখায় এনেকৈ টৈ চৈ দি পিনে মই মানটো খেলাই থৈ দিওঁ তাৰপিছত মই খুৱাই থাকোঁ আৰু এয়া সন্ধিয়া টাইমত আমি ফাৰ্ষ্ট ক্ৰাইলৈ আহিলোঁ অভিৰ কাপোৰ কেইখনমান কিনিব আছে আৰু গিফ্টৰ কাৰণেও কাপোৰ কিনিব আছে তো সেইকাৰণে অভিৰ যিহেতু লগৰ ছোৱালী লগৰ ল'ৰা বাৰ্থডে আহি আছে তো সেইকাৰণে আৰু বলকচোন আপোনালোককো দেখাওঁ কি কালেকশ্যন আহিছে আৰু এয়া প্ৰথমে সোমাই এয়া ছোৱালী কালেকশ্যন বেছি আছে এয়া ঘড়ী আৰু এইফালে সব ছোৱালী কালেকশ্যন ছোৱালীৰ বস্তু বেছি ধুনীয়া ধুনীয়া আছে আৰু এইফালে ল'ৰাৰ আৰু এইফালৰ পৰা মই অভিৰ কাৰণে কুৰ্তা ল'ম বুলি ভাবিছোঁ কাৰণ মাহীয়েকৰ এংগেজমেণ্ট আহি আছে তাতে পিন্ধিবৰ কাৰণে অভিক লাগে তো সেইকাৰণে এয়া কিমান ধুনীয়া ধুনীয়া আছে দেখিছেনে আৰু সব বস্তু কিনি মেলি হৈ গ'ল আৰু এয়া বিলিং কৰি আছোঁ আৰু আমাৰ হৈ গ'ল বজাৰ কৰি মেলি আৰু অভিয়ে টয়ো ল'লে সব কৰি মেলি হোৱাৰ পাছত এতিয়া আমি নামি গৈ আছোঁ কাৰণ ইমনো আহিছে বুলি কৈছে ক'ত পাইছে নাজানো আৰু এইফালে ওলাই চাইছোঁ ইমন আহি পালে আৰু অভিৰ ফূৰ্তিটো দেখিছে না একদম দৌৰি গ'ল দেউতাকৰ ওচৰলৈ আৰু এতিয়া আমি চাহ খাবলৈ যাওঁ ক'তনো পাওঁ চাওঁচোন চাহ ইমান খাবলৈ মন গৈছে সন্ধিয়া টাইমত মই চাহ একাপ খাবলৈ পালেহে মনটো ভাল লাগে তো সেইকাৰণে বহুত মানে খাবলৈ মন গৈ আছে আৰু চাহ খাম বুলি ওলাওঁতে দেখিলোঁ ম'ম' বুলি নতুনকৈ ইয়াতে খুলি থৈছে ফাৰ্ষ্ট ক্ৰাই একদম ফ্ৰণ্টতে আগতে নাছিলে এতিয়া খুলিছে নতুনকৈ তো ইমনে ক'লে যে ইয়াতে খাই চাওঁ বুলি তো আমিও ভাবিলোঁ খাই চাওঁ তো ইয়াতে বেলেগ বেলেগ ম'ম' পায় তো ট্ৰাই কৰি চাওঁচোন আজি আৰু ৰিভিউটো দিম আপোনালোকক আৰু ইয়াতে চাহ বিচাৰোঁতে চাহ নাপায় কফিও নাপায় চাহও নাপায় কিন্তু এনেকৈ ঠাণ্ডা কিবা ড্ৰিংক চিংক পায় আৰু কিন্তু এইটো অভিৰ কাৰণে আমি চবেই নাখালোঁ আৰু কাৰণ আমি খালেই আকৌ খাবলৈ মন কৰিবহি সেইকাৰণে আৰু এইফালে অৰ্ডাৰ দি মেলি আহিলে ইমনে কিন্তু চবৰে চাহ খাব মন গৈ আছে এয়া হামিয়াই শিকতীয়া অৱস্থা নাই ইমনৰো অফিচৰ পৰা বাহিৰে আহিলে যিহেতু সেইকাৰণে মোৰো চাহ খাব মন গৈ আছিলে কিন্তু নাপায় কি কৰিম আৰু এইফালে আমাৰ ম'ম' আহিলে আমাৰটো চিকেন ম'ম' আৰু ইমনৰটো চীজ ম'ম' চিকেনৰে চীজ ম'ম' আৰু ইমান টেষ্টি আছিলে বহুত টেষ্টি হয় আপোনালোকো আহি খাই যাব পাৰে আৰু খাই মেলি আমাৰ হৈ গ'ল আৰু এতিয়া আকৌ স্মাৰ্ট বজাৰ যাম বুলি ক'লে জাহ্নৱীয়ে বস্তু কেইটামান কিনিব আছে বোলে তো সেইকাৰণে আমিও ভাবিলোঁ আমাৰো আছিলে বস্তু কেইটামান কিনিবলৈ কিন্তু আজি আমি ওলোৱা নাছিলোঁ যে তাতে যাম বুলি কিন্তু চান্সতে এতিয়া আমিও গৈছোঁ আৰু একেলগে তো বলকচোন আপোনালোকো আমাৰ লগতে আৰু এয়া আমি পাই গ'লোঁ স্মাৰ্ট বজাৰ তো বলকচোন ভিতৰলৈ জানিয়ে দে চকাপ টকাই টানি দে বলা বজাৰখিনি পটাপট কৰাৰ কাৰণে মই ভিডিঅ' কৰা নহ'লে আপোনালোকক দেখাবলৈ নহ'লে তো সেইকাৰণে বেয়া নাপাব আৰু এইফালে আমাৰ বজাৰ কৰি মেলি হৈ গ'ল এতিয়া আমি গাড়ীত বহোঁগৈ কাৰণ বহুত ৰাতি হৈ গৈছে আমাৰ যিহেতু ভাত বনাবলৈও আছেগৈ ঘৰত আমি সন্ধিয়াতে ওলাই আহা তো সেই গতিকে বহুতেই দেৰি হৈ গ'ল আৰু অভিও ভোক লাগিছে চাগে তাক প্ৰথমতে দি ল'বগৈ লাগিব ভাত দাবি দরজাটা খুলিয়া দৌড়ি না লাগে না না লাগে
আৰু এইফালে আমি আহি ছুপাৰ মাৰ্কেট পালোগে কাৰণ ইমনৰ বোলে বহুত মাংস খাব মন গৈ আছে তো সেইকাৰণে গাহৰি মাংস অকমান লৈ গৈছো এয়া আৰু এইফালে মুনে দেখাই দি আছে আৰু আমাৰ ঘৰ ওচৰ পালোগে আমি ঘৰ পামগে আৰু তো আজিৰ ব্লগটো ইমানতে সামৰিছো আকৌ নেক্সট ভিডিঅ' লগ পাই আছো তেতিয়ালৈকে বাই বাই